Hello everyone, Limastri's blogger অন্য একটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছো। মোৰ চক একদম চুলি পুৰা জাধুলি হৈ আছো। আজিও ভিডিঅ'টো এইটো মাহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো। আজি হৈছে 14 ডিচেম্বৰ। লাষ্টৰটো কৰিছিলো মাহঁতৰ ঘৰৰ পৰা 6 তাৰিখে কৰিছিলো দেই। তাৰ পিছতে হেয়া হল মাছ হল মই মানে ভিডিঅ'বিলাক ৰূপ আন্ধাৰে হৈ গৈছে ৰুমটো ভিডিঅ'বিলাক মানে সব গোটাই পেলাই দিওঁ যে এদিন আমাৰ ঘৰত এদিন তাত তেনেকে মিলাই দিওঁ লাষ্ট হেয়া হল মাছ বনাইছিলো যে আপোনালোকে ৰেচিপিবোৰ অকমান ট্ৰাই কৰিবচোন মই বনোৱা খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয় ইমানো বিশেষ নাজানো তথাপিতো যেটো বনাও আৰু খাবলৈ বৰটা বেয়া নহয় ভাল হয় সেইটো কাৰণে আপোনালোককো দেখাও আৰু আজি হৈছে 14 তাৰিখ আজি আহিলো ৰাতিপুৱাতে ঘৰলে আহিলো মানে বিশেষ কাৰণ এটাত আহিলো আমাৰ ঘৰলে মানে আলহী আহিব হেৰি আমাৰ মিমেনে ৱাকাৰখন দেখিলে একদম হেখনতে উঠি থাকিবলৈ লাগে সবকে একদম হাইৰান কৰি দিছে ৱাকাৰ উঠে আৰু লগে লগে তাক চাই ফুৰিব লাগে নহয় যতে ততে খুন্দা মাৰি দিয়েগে যে হেতু কালি খুন্দায়ে খালে মই যে অহাজা কৰি আছো অকমান আন্ধাৰ পোহৰ হৈ গৈছে হেৰি আহিলো তাৰ মানে আমাৰ ঘৰলে আলহী আহিব হেৰি তাৰিখে আজি হৈছে বৃহস্পতিবাৰ শনিবাৰ নে দেওবাৰে আহিব দেই আমাৰ মাহী আহিব ইজনী মাহী আহিব মাহী দুজনী আৰু এজনীকটো দেখি আপোনালোকে ভিডিঅ ইজনী আহিব আমাৰ ঘৰলে থকাকে হেতু কাৰণে প্ৰথম থাকিবলৈ আহিব ইনে ঘুৰি যোৱাকে আহিছে বাৰু হেতু কাৰণে তাহাতৰ ছোৱালী দুজনী আছে হেতু কাৰণে তাহাতৰ কাৰণে আজি কিবা এটা বলো লৈ আহুগে মিমেনক এতিয়া লৈ নাযাওঁ আৰু ৰাতি বজাৰলে যাওঁতে মানে বহুত দেৰি হৈ যায়গে আৰু এইকেইদিন ঠাণ্ডাও পৰিছে ইয়াক উলিয়াই নিবলৈ অকমান ভয় লাগে আকৌ পানী চানী লাগে বুলি অকমান ভাল হৈছে হে হেতু কাৰণে ভাবিছো এতিয়া মাছতে ইয়াক থওঁ আৰু আমি গৈ আহুগে এতিয়া তুমি এইটো আচাৰৰ টেমাটো পেলাই দিলা আৰু এয়া আহিলো মই বজাৰলে আৰু তাহাতৰ মাহী মানে ছোৱালী দুজনী আছে হেতু কাৰণে ভাবিলো তাহাতক মানে সোয়েটাৰকে দিওঁ কাৰণ এতিয়া ঠাণ্ডা পিন্ধিব পৰা বস্তু দিলে ভাল লাগে আৰু এটো চক তাহাতলে কিনাৰ মাজতে নিজলেও একদম মানে ৰখিবই নোৱাৰো মানে চকুত আৰু কিবা এটা নহয় কিবা এটা পছন্দ হয়ে নহয় হেতু কাৰণে তাহাতৰ কাৰণে এটা ললো হেতু নিজৰ কাৰণে এটা চাইছিলো তাৰ পিছতে মোক ভাইটি ইমান গালি পাৰিছে বলে তই তাহাতৰ কাৰণে কিনিবলৈ আহিছিলি নে নিজৰ কাৰণে কিন্তু কেলে নাজানো আমাৰ ছোৱালী মানুহবিলাকৰ কাপোৰ দেখিলেই ল'বলৈ মন যায় ন এয়া মই সব এটা এটাকে পিন্ধি চাইছিলো কিন্তু ললো মই এইটোহে কাৰণ মই মানে কালাৰবিলাক সদায় মিউট কালাৰবোৰে বেছি ভাল পাওঁ মায়ে কোমলিখিয়াকে তই বোলে বৰ হেৰি মানে হেতা কালাৰবিলাক পিন্ধো বুলি কয় কিন্তু মোৰ সেইবিলাকেই ভাল লাগে আৰু তাহাতৰ কাৰণে এইকেইটাকে কিনিলো তাহাতৰ হেয়া শ্বপিং হৈ গ'ল বাৰু বাকি পিছত আকৌ মাহীহঁতৰ কাৰণে কিনিবলৈ ওলাই আহিছিলো দেখুৱাম আপোনালোকক বজাৰৰ পৰা আহিলোগে যাওঁতেও এনেকে দেখিছে আহিও এনেকে দেখিছে কি তাৰমানে কি হ'ল মই বোলো একেবাৰে কাপোৰ চাপোৰ সলাই ভিডিঅ'টো কৰো আৰু মিমেনকো খুৱাব হ'ল তাক খুৱাই মেলি লওঁগে হেয়া কি কিনিলো দেখিছে আৰু তাহাতৰ কাৰণে সোয়েটাৰ কিনিলো আৰু মোৰ কাৰণেও আনিলো আৰু তাতে দেখিছে আৰু এইবোৰ খুলি মেলিনো কি দেখাই থাকিম একে মানে কাপোৰবোৰকে অনবৰতে আৰু এতিয়া আহিছে আকৌ আজি আমাৰ ঘৰলে ইজনী মাহী তাহাঁতি মানে এনে নুমলীগড়ত থাকে দেই কিন্তু ল'ৰাটোৰ হাই ছেকেণ্ডাৰী ইয়াতে প্ৰজ্ঞাত পঢ়িছে হেতু কাৰণে তাহাঁতি ইয়াতে ভাড়া ঘৰলৈ আছে হেতু কাৰণে মায়ে ক'লে মানে মায়ে মই আহিলে মাহীক মানে এনে তাহাঁতি ঘৰতে থাকে মাতি দিয়ে আহিবি বুলি হেতু কাৰণে আহিলে আৰু আজি হেতু কাৰণে ৰান্ধনি তেখেতকহে দি থৈছে এয়া ৰান্ধনি এতিয়া কি বনাইছে দেখাই আছো ক'ত গ'ল জুইচত মানুহ নাই আৰু আমাৰ জুইশালখন দেখিয়ে আছে আৰু আকৌ মাংস সেয়া কি দিছ আলু এফালে চাই দে আৰু আছো হেৰি এইটো কি কয় তহঁতি আমাৰ ঘৰলে দেওবাৰে যাবি না শনিবাৰে যাবি থাকিবলৈ মোৰ আজিলৈকে 4-5টামান ভিডিঅ'ত কিজানি দেখিলে নেকি আৰু দুমাহ তাৰপৰা নেদেখে আৰু মাংস দিছে নে মিনে দিছো আইতাকৰ কোলাত আছে মই আহালৈকে কি কৰি আছিলে শুলে এতিয়া উঠিলে পিছে কিন্তু তাৰ সেইবোৰ একো প্ৰব্লেম নাই মোক নেপালেও একো দিগদাৰ নাই মায়ে লৈ আছে এতিয়া তাক খুৱাই মেলি লওঁগে পিছত আকৌ লগ পাই আছো
আৰু মিৰমাইনাক খাই হৈ যোৱাৰ পিছত খুৱাই হৈ যোৱাৰ পিছত আমাৰ ভাত ৰেডি হৈ গ'ল এয়া মায়ে ধুনীয়াকৈ ভাত বাঢ়িলে মই ভাবিছোঁ বনাওঁ যেতিয়া আপোনালোকক বোলো থালিখনো ধুনীয়াকৈ দেখাই দিওঁ এয়া ভাত এখন শুকান চব্জি এয়া জুইত বনোৱা চিকেন খাবলৈতো ভালেই হয় আৰু জুইত বনালে এয়া চালাড তাৰপিছতে এয়া মায়ে আচাৰ বনাই থৈছিলে জলফাই সেয়াই আছিলে আজি ভাতৰ থালিখন আমাৰ হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হৈছে 15 তাৰিখ কালি ঘৰলৈ আহিছিলোঁ দেখিছিলে কালি মানে ঘূৰি যোৱাকৈ আহিছিলোঁ থাকিবলৈ অহা নাছিলোঁ কিন্তু হেৰি হ'ল থাকিবলগীয়া হ'ল কালি তাৰমানে আজি আমাৰ অন্নপ্ৰসন্তা আছে সেইটো কাৰণে গধূলি সময়ত মাতিলে তাৰমানে দিনতে ৰাতিপুৱাতে মতাহেঁতেন বা পৰহিয়ে মতাহেঁতেন মই কালি কাপোৰ কানি লৈ আনিব পাৰিলোহেঁতেন তাৰপিছতে কিন্তু আনি দিব বাৰু এতিয়া কিন্তু হেৰি হ'ল কালি আকৌ গৈ আজি ৰাতিপুৱাতে আহাতকৈ বোলো থাকি দিয়াই ভাল হ'ব সেইটো কাৰণে থাকি দিলোঁ তাৰপিছতে যাম অন্নপ্ৰসন্তা অলপ দেৰি পিছত আপোনালোকক দেখুৱাম বাৰু যাওঁতে আৰু এতিয়া মই ৰাতিপুৱা খাই আছোঁ চাহ খাই আছোঁ এয়া আৰু আজি আমাৰ ব্ৰেকফাষ্টত বনাইছে এইটো ৰ'ব মই দেখাব পাৰিম বেক কেমেৰাতহে দেখাব পাৰিম এইটো মা এইটো গাজি মগুটো নহয় জানো গোটা মগুৰ ঘুগনি ৰুটি আৰু চাহ আৰু এয়া আমাৰ মিৰমাইনাক মমায়েকে লৈ আছে ওচৰত একদম নাথাকে তাৰপিছত আকৌ আহিলোঁ বজাৰলৈ মিৰমাইনাক খুৱাই মেলি আহিলোঁ আৰু মাহীহঁত যিহেতুকে আমাৰ ঘৰলৈ মানে প্ৰথম থাকিবলৈ যাব সেইটো কাৰণে খালী মুখেতো পঠিয়াবলৈ বেয়া লাগে ন ঘৰলৈ আলহী আহিলে আৰু তাহাঁতি যোৱাও নাই আমাৰ ঘৰলৈ এনেই গৈছে বাৰু থকাকৈ যাব যেতিয়া বোলো কিবা এটা দিওঁ সেইটো কাৰণে তাহাঁতলৈও এনেকৈ ষ্টল দুখন চাইছিলোঁ অনলাইন ষ্টল হয় এইবিলাক খুব আছিলে এইকেইখনৰ সেইটো কাৰণে তাহাঁতৰ কাৰণে দুজনীৰ কাৰণে কালাৰ একেই চাইছিলোঁ এজনী অকণমান ডাৰ্ক এজনী অকণমান পাতল আৰু সেই দুখন ল'লোঁ আৰু লগত এখন চিফনৰ শাৰী বেছি দামী দিয়া নাই সৰু দুটা গিফ্ট কৰিছিলোঁ আৰু সেইটো কাৰণে এয়া কিনিছিলোঁ তাহাঁতৰ কাৰণে আৰু শাৰী পচন্দ কৰিবলৈ বৰ দিগদাৰ তথাপিতো ইয়াৰ মাজৰ পৰাই দুখন লৈ আৰু এয়া অন্নপ্ৰসন্নে মই ৰেডি কিন্তু পিন্ধিলোঁ মা ভাগৰ কাপোৰহে মোৰ ভাগৰ আনিছিলে কাপোৰ হেৰি হ'ল ব্লাউজ আনিলে সেইটো কাৰণে এইযোৰ মাৰ কাপোৰকে এনেকৈ পিন্ধি ল'লোঁ আৰু বাহিৰত দুটা মানুহ ভৰ্তি ভিডিঅ' কৰি থাকিবলৈ লাজ লাগে এইখিনিতে কৰি পেলাই এনেকৈয়ে দেখাইছোঁ আপোনালোকক এতিয়া ধুনীয়াকৈ খাই মেলি আহোঁগৈ এয়া গৈ লওঁ 4টাই বাজিব হ'ল অন্নপ্ৰসন্ন খাবলৈ যাওঁতে আৰু এয়া আমাৰ আলহী এগৰাকী এয়া আমাৰ মিৰমাইনা মাহীয়েক এজনী নামটো কি তোমাৰ অনিশা বৰুৱা এজনী কেনেকুৱা লাগিছে আমাৰ ঘৰলৈ আহি ভাল লাগিছে মিৰমাইনাৰ লগত খেলিলা আৰু এজনী বিলাকক আপোনালোকক দেখাম এতিয়া আমি এতিয়া কি খানা বনাই আছো দেখাম ৰ'ব আৰু আলহী আহিছে যেতিয়া খানাটো অকণমান স্পেচিয়েল হ'লে স্পেচিয়েল নহয় আৰু সদায় খাই থকাবিলাকে বনাম খালি আজি বনাম জুইত আৰু বনাই থাকোঁ এতিয়া ছাগলী মাংস বনাম তাৰপিছতে মাছো বনাম এতিয়া এইফালে জুই জ্বলাই ল'লোঁ এনেকৈয়ে দেখাইছোঁ এইফালে কেৰাহী গৰম হৈ গ'ল তেল আনিলে তেল আনি থৈছোঁ এইটো তেলটো ইয়াত দি দিয়কচোন বাকী এফালে মোবাইললৈ এফালে ভিডিঅ' কৰিবলৈ বহুত দিগদাৰ হয় আৰু অলপ দিয়ক মাংস 1.5 কেজি নহয় জানো হৈ যাব কেইটা গুচাইছে 5টা কটাৰীখনত ধাৰ আছে নে ভিডিঅ' কৰি প্ৰশ্ন সুধাখন কিয় কৰে ৰাজধানীখনৰ নাম কোৱা ইহঁতক প্ৰশ্ন সুধিবলৈ কৈছে চোন ইহঁতি পলাব এতিয়া আমাৰ এখেতসকল সৰু ল'ৰা ছোৱালীক প্ৰশ্ন সোধাত 1 নম্বৰ কিছুমান মানুহে যে প্ৰশ্ন ল'ৰা ছোৱালী পালে যে কুৱেশ্যন সোধে যে পলাই যে সেইটো বিধৰ মানুহ মানে কেতিয়া সুধিম তাহাঁতক সেইবোৰ কামোৰ দিম গুডু গুলিয়াই দিয়া হ'ব জলদি গুচাওক আৰু আমাৰ এতিয়া খানা পৰ্ব কি কয় মাংস বনাই থকা দেখিছিলে মাংস হৈ গ'ল আৰু এতিয়া বনাই আছে ভাজি আৰু এয়া মাহীক আপোনালোকক কৈ থাকোঁ যে আৰু এজনী আছে এয়াই হৈছে মানে এইগৰাকী ভনীয়েক এইগৰাকীকো দেখে গৰাকী এয়া হৈছে
আৰু এয়া আজি আহিয়ে পুৰা এতিয়া ভাজি বনাবলৈ লগাই থৈছো ভাজি বনাই আছে আৰু এয়া বেঙেনা হ'ল নাই এয়া বেঙেনা পুৰি হৈ গ'ল এইফালে ভাজি হৈ গ'ল মাছ হৈ গ'ল আৰু মাংস হৈ গ'ল এতিয়া ভাতটো খালে আৰু দেখুৱাম আৰু আমাৰ খানা ৰেডি হৈ গ'ল কিন্তু মই মানে ভিডিঅ'টো যেনেকৈ কৰিম ভাবিছিলোঁ তেনেকৈ কৰিব একদম নোৱাৰিলোঁ থুলমূলকৈহে দেখুৱাব পাৰিলোঁ তাহাঁতক গিফ্ট চিফ্টটো দিলোঁ সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আমাৰ খানা হৈ গ'ল সেয়া মাছ দেখিলে কোমোৰাৰ সৈতে বনাইছিলোঁ এয়া মাটন কাৰীও হৈ গ'ল জুইত বনোৱা এনেও টেষ্টিয়ে হয় খাবলৈ বৰ ধুনীয়া হৈছিলে এয়া শুকান চব্জি তাৰপিছতে বেঙেনা পোৰা পিটিকা সেয়া দেখিছিলে এয়া আছিলে পেটু ভাজি সেয়াই আছিলে আৰু ভিডিঅ'টো চাই কেনে পালে ক'ব গোটেইখিনি মই দেখাব নোৱাৰিলোঁ কাৰণ মেইমাইনাকো ল'বলগীয়া হৈছে খানাও বনাবলগীয়া হৈছে সেইটো কাৰণে অকণমান দিগদাৰ হ'ল তথাপিতো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব